কথাবিলাক খুব স্পষ্ট জাতিটোৰ এক সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত উজনি অসমত যিমান সংখ্যক সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে উজনি অসম ত্যাগ কৰিব লাগিব জাতিৰ লগত নো কম্প্ৰমাইজ আৰু উজনি অসমৰ কল কাৰখানা উদ্যোগত যিমান সংখ্যক সন্দেহযুক্ত মানুহে কাম কৰি আছে তাৰ ঠাইত আমাৰ থলুৱা মানুহক নিয়োগ কৰিব লাগিব অন্যথা পৰিণাম কিন্তু বেয়া হ'ব দ্বিতীয় কথাটো হৈছে যে আমি ভিত্তিবৰ্ষ 1951 চন হোৱাটো বিচাৰো কাৰণ 1951 চনৰ পিছত অহা প্ৰতিজন ব্যক্তি আমাৰ দৃষ্টিত বিদেশী আৰু আজি অসমে 20টা বছৰৰ বিদেশী বুজা লোৱাৰ ফলত আজি অসমীয়া জাতিটো পংগু হৈ পৰিলে এই 20টা বছৰৰ বিদেশী বুজা লোৱাৰ ফলত আজি সন্দেহযুক্ত নাগৰিকে আজি খিলঞ্জীয়া মানুহক শাৰীৰিকভাৱে আক্ৰমণ কৰিছে খিলঞ্জীয়া বাই ভনীক ধৰ্ষণ কৰিছে খিলঞ্জীয়া মানুহৰ মাটি বাৰী সম্পত্তি সকলো কাঢ়ি লৈ গৈছে গতিকে আমি ক'ব বিচাৰিছো যে এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিয়ে চিৰদিন চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব লাগিব অসমৰ সম্পদৰ অধিকাৰ ভূমিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ ৰাজনৈতিক অধিকাৰ ভাষিক অধিকাৰ কেৱল মাত্ৰ অসমীয়া মানুহৰ থাকিব লাগিব 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগিব অসমক এইখিনি দাবী চৰকাৰখনে অতি শীঘ্ৰে যদি পূৰণ কৰিব নোৱাৰে খিলঞ্জীয়া মানুহৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যদি চৰকাৰখনে কাম নকৰে আহি থকা কিন্তু 26 নিৰ্বাচনত কিন্তু আমাৰ অসমত ফলগিৰি ৰাইজে এই চৰকাৰখনক কিন্তু উচিত প্ৰত্যুত্তৰ দিব আৰু এটা কথা ক'ব বিচাৰিছো যে এতিয়া বাংলাদেশীৰ লগত প্ৰেম কৰা সময় নহয় আমি দেখা পাইছো যে আজি খিলঞ্জীয়া পক্ষত কোনো নাই কোনোবাই যদি হিন্দু বাংলাদেশীৰ কাৰণে কাম কৰিছে কোনোবা আকৌ মুছলমান বাংলাদেশীৰ কাৰণে তেওঁলোকৰ অগাধ প্ৰেম এতিয়া খিলঞ্জীয়া মানুহৰ পক্ষত কোনো নাই আমি ক'ব বিচাৰিছো যে এতিয়া বাংলাদেশীৰ লগত প্ৰেম কৰা সময় নহয় এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱাৰ সময় নিউজ ডেস্ক রিপোর্ট আসাম ডিজিটাল নিউজ।